নমস্কাৰ বন্ধুসকল, মই কেশৱ আৰু কেশৱ আছামিজ ব্লগলৈ আপোনালোকক স্বাগতম। তো বন্ধুসকল, আজি আমি পুনৰবাৰ আহিছোঁ যোৰহাট মালোৱালিত অৱস্থিত ৰিচা কাৰ প্লেছত। তো ব'লকচোন ইয়াত আজি কি কি গাড়ীনো এভেইলেবল আছে এবাৰ চাই লওঁ। তো বন্ধুসকল, এখন আপোনালোকে দেখিবলৈ পাইছে এল্টো K10 গাড়ী দেখিছে, ব্লেক কালাৰত আছে, যোৰহাট ৰেজিষ্ট্ৰেশ্যন হয়। এবাৰ চব ফালৰ পৰা দেখাই দিওঁ। দেখিছে, এই গাড়ীখন আপোনাৰ 2020 মডেল হয়। আপোনাৰ চলিছে 29,600 কিলোমিটাৰ আৰু এখনৰ প্ৰাইচটো কৈছে আপোনাৰ 3,50,000 টকা। তো ব'লকচোন ইণ্টেৰিয়ৰটো এবাৰ চাই লওঁ। তো ইণ্টেৰিয়ৰটো দেখিবলৈ পাইছে, একদম গাড়ী টিপ টপ কণ্ডিশ্যনত আছে। চাওক, লেডাৰ চিট কভাৰ লাগি আছে, পাৱাৰ ষ্টিৰিং, পাৱাৰ উইণ্ড' সকলোখিনি আছে, মিউজিক ছিষ্টেম ৰানিং কণ্ডিশ্যনত আছে, AC হিটাৰ সকলো ৰানিং কণ্ডিশ্যনত আছে। মুঠতে গাড়ী মজা হৈ আছে। তো যদি ইচ্ছা কৰে আপোনালোকে এই গাড়ীখন ল'ব পাৰে। তো অধিক জানিবৰ বাবে স্ক্ৰীণত নাম্বাৰ দি ৰখা আছে ৰিচা কাৰ প্লেছৰ। তো আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। তাৰপিছত আমাৰ নেক্সট গাড়ীখন আপোনালোকে দেখিবলৈ পাইছে বালেনো, হোৱাইট কালাৰত আছে। গাড়ীখন এবাৰ চব ফালৰ পৰা দেখুৱাই দিওঁ। এইখন দেখিবলৈ পাইছে, ক'তো দাগি দুগা বুলিবলৈ নাই, গাড়ী একদম ফ্ৰেছ কণ্ডিশ্যনত আছে। তো চাব পাৰে আপোনালোকে। এইখন আপোনাৰ 2017 মডেল হয়, কিলোমিটাৰ চলিছে 51,000 কিলোমিটাৰ আৰু দামটো কৈছে এখন আপোনাৰ 5,35,000 টকা। তো ব'লকচোন এবাৰ ইণ্টেৰিয়ৰটো চাই লওঁ। তো ইণ্টেৰিয়ৰটো আপোনালোকে দেখিবলৈ পাইছে, চব একদম বঢ়িয়া হৈ আছে, পূৰা চাফ চিকুণেই হৈ আছে। লেডাৰ চিট কভাৰ লাগি আছে, ষ্টেৰিং মাউণ্টেড কণ্ট্ৰল, AC হিটাৰ সকলো ৰানিং কণ্ডিশ্যন, মিউজিক ছিষ্টেম লাগি আছে। তো গাড়ী একদম টিপ টপ হৈ আছে। তো যদি ইচ্ছা কৰে এই গাড়ীখনো আপোনালোকে চাব পাৰে। আৰু এইখনৰ বিষয়ে অধিক জানিবৰ বাবে এই স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া আছে। তো আপোনালোকে ডিলাৰৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰি সকলোখিনি ডিটেইলছ ল'ব পাৰিব। তাৰপিছত ব'লক নেক্সট গাড়ীখন চাই লওঁ। তো বন্ধুসকল, এইখন আপোনালোকে দেখিবলৈ পাইছে হোৱাইট কালাৰত আছে, ৱেগেনাৰ LXi 2018 মডেল হয়। তো গাড়ীখন এবাৰ পিছফালৰ পৰাও দেখুৱাই দিওঁ, আপোনালোকক চাই লওক। তো চব গাড়ী গুড কণ্ডিশ্যনতে আছে, দেখিবলৈ পাইছে। এইখন আপোনাৰ চলিছে 38,000 কিলোমিটাৰ আৰু দামটো কৈছে 3,30,000 টকা। তো ব'লকচোন ইণ্টেৰিয়ৰটো এবাৰ চাই লওঁ। তো ইণ্টেৰিয়ৰটো আপোনালোকে দেখিবলৈ পাইছে, ডুৱেল টনত আছে, আপোনাৰ AC হিটাৰ সকলো ৰানিং কণ্ডিশ্যনত আছে, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ড' দেখিবলৈ পাইছে, লেডাৰ চিট কভাৰ লাগি আছে, গাড়ী গুড কণ্ডিশ্যনতে আছে। তো যদি ইচ্ছা কৰে এই গাড়ীখন আপোনালোকে ৰিচা কাৰ প্লেছৰ পৰা লৈ যাব পাৰে। তো ব'লকচোন নেক্সট গাড়ীখন চাই লওঁ। আপোনাৰ এইখন হৈছে গ্ৰেণ্ড i10 স্পৰ্টছ 2018 মডেল, ৰেড কালাৰত আছে। আপোনালোকে দেখিবলৈ পাইছে, এবাৰ চব ফালৰ পৰা দেখাই দিছোঁ, চাই লওক। দেখিছে, এইখন আপোনাৰ চলিছে 39,000 কিলোমিটাৰ আৰু এইখনৰ দামটো কৈছে আপোনাৰ 4,25,000 টকা। এবাৰ ইণ্টেৰিয়ৰটো চাই ল'ম। তো ইণ্টেৰিয়ৰটো দেখিছে আপোনালোকে, গাড়ী ফুল্লি লোডেড আছে, ডুৱেল টন ইণ্টেৰিয়ৰ দেখিছে, ষ্টেৰিং মাউণ্টেড কণ্ট্ৰল, আপোনাৰ মানে সকলোখিনি ফিচাৰ্ছে ইয়াত এভেইলেবল আছে। দেখিছে, গাড়ী একদম মজা কণ্ডিশ্যনত আছে। তো যদি ভাবি আছে এখন গ্ৰেণ্ড i10 লোৱাৰ কথা, তো নিশ্চয় আপোনালোকে এইখন ল'ব পাৰে আৰু আহিব, কথা পাতি ল'ব, দামটো নিশ্চয় কম কৰি দিব।
আৰু মোৰ চেনেলৰ থ্ৰুৱেদি আহিলে নিশ্চয় আপোনালোকে এটা ইয়াত ভাল ডিছকাউণ্ট পাব, যিহেতু মই আগৰ ভিডিঅ'ত আপোনালোকক কথা পাতি জনাই দিছোঁ মেনেজাৰৰ লগত। তো আহক আৰু আপোনাৰ পচন্দৰ গাড়ীখন ইয়াৰ পৰা লৈ গুচি যাওক। তো বন্ধুসকল, আমাৰ নেক্সট গাড়ীখন আপোনালোকে দেখিবলৈ পাইছে, সেইখন ব্লেক কালাৰত আছে, স্কৰপিঅ' S6+, 2016 মডেল হয়। আপোনাৰ 81,000 কিলোমিটাৰ ৰান কৰিছে গাড়ীখনে। এবাৰ পিছফালৰ পৰা আপোনালোকক দেখাই দিওঁ। এখন দেখিবলৈ পাইছে, গাড়ী একদম মজা কণ্ডিশ্যনত আছে, দেখিছে আপোনালোকে। এইখনৰ আপোনাৰ প্ৰাইচটো কৈছে ইয়াত 8 লাখ টকা। দামটো নিশ্চয় কম কৰিব, আপোনালোকে আহি কথা পাতি ল'ব। আৰু ইণ্টেৰিয়ৰটো চাওক, দেখিছে বহুতেই চাফ চিকুণ হৈ আছে, গাড়ী একদম ৱেল মেইনটেইন হয়, দেখিছে। আপোনাৰ ছিট কভাৰ দেখিবলৈ পাইছে, লেডাৰ ছিট কভাৰ লাগি আছে, গাড়ী মুঠতে টিপ টপ কণ্ডিশ্যনত আছে। চাওক, গাড়ী একদম ফ্ৰেছ কণ্ডিশ্যনত আছে। যদি স্কৰপিঅ' ল'ম বুলি ভাবি আছে তো নিশ্চয় আপোনালোকে এই গাড়ীখন চাব পাৰে। তাৰপিছত এইখন আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ ৱেগনাৰ VXI 2008 মডেল, ৰেড কালাৰত আছে, দেখিছে। এইখন গাড়ীও ফ্ৰেছ কণ্ডিশ্যনতে আছে, দেখিবলৈ পাইছে। এবাৰ পিছফালৰ পৰা আপোনালোকক দেখাই দিওঁ। চাওক, গাড়ীখন ভালেই হৈ আছে। এইখন আপোনাৰ চলিছে 48,000 কিলোমিটাৰ, আৰু এইখনৰ দামটো কৈছে 1,65,000। আৰু মোৰ চেনেলৰ থ্ৰুৱেদি আহিলে নিশ্চয় দামটো কম কৰি ল'ব পাৰিব। আৰু এটা কথা, এইখনত আপোনাৰ ৰিফাইনেন্স এভেইলেবল নাই, যিহেতুকে 2008 মডেল হয়। এইখন ল'লে আপোনালোকে কেছে ল'ব লাগিব। ব'লকচোন ইণ্টেৰিয়ৰটো এবাৰ চাই লওঁ। তো ইণ্টেৰিয়ৰটো দেখিবলৈ পাইছে, ইণ্টেৰিয়ৰ গুড কণ্ডিশ্যনত আছে, AC হিটাৰ সকলো ৰানিং কণ্ডিশ্যনত, দেখিছে। মিউজিক ছিষ্টেম লাগি আছে, পাৱাৰ উইণ্ডো আগফালৰ দুখনত পাৱাৰ উইণ্ডো আছে। তো ছিট কভাৰ লাগি আছে, দেখিছে, ছিট কভাৰো ভালেই হৈ আছে। তো নিশ্চয় আপোনালোকে অলপ কম দামত যদি ৱেগনাৰ বিচাৰি আছে তো এইখন আপোনালোকে নিশ্চয় ল'ব পাৰে। তো আহিব, আহি কথা পাতি ল'ব, নিশ্চয় দামটো কম কৰি দিব। তো এইখন দেখিবলৈ পাইছে আপোনালোকে, মেৰুণ কালাৰত আছে, এল্টো K10 2012 মডেল হয়। এখন গাড়ী চাওক, এবাৰ মই পিছফালৰ পৰাও দেখুৱাই দিছোঁ। তো দেখিবলৈ পাইছে, তো এই গাড়ীখনো গুড কণ্ডিশ্যনতে আছে। তো এইখন আপোনাৰ চলিছে 56,000 কিলোমিটাৰ, আৰু এইখনৰ দামটো কৈছে 2,20,000 টকা। আৰু এইখন আপোনাৰ 2012 মডেল হয়, যিহেতুকে ৰিফাইনেন্স এভেইলেবল আছে। এই গাড়ীখন যদি আপোনালোকে ল'ব বিচাৰে, মানে ধৰক ইয়াত কি হয়, 30% ডাউন পে'মেণ্ট দিলে আপোনালোকে গাড়ী লৈ যাব পাৰে। মানে ধৰক 60,000 পৰা 65,000 টকা, মানে 60,000 টকা ডাউন পে'মেণ্ট দিয়ক আৰু এই গাড়ীখন আপোনালোকে লৈ গুচি যাওক। তো গাড়ীখন দেখিবলৈ পাইছে, তো আৰু নিশ্চয় দামটোতো অলপ কম কৰিবই। তো এবাৰ ইণ্টেৰিয়ৰটো চাই লওঁ আহক। তো ইণ্টেৰিয়ৰটো দেখিবলৈ পাইছে, গাড়ী গুড কণ্ডিশ্যনতে আছে, সকলো ভালেই হৈ আছে। খালি ছিট কভাৰটো অকণমান ফাটিছে, তো একো নাই, আপোনালোকে লগাই ল'ব পাৰিব, নলগালেও ভালে কেইদিন চলিব। তো ইমান চিন্তা কৰিবলগীয়া কথা নাই। তো আপোনালোকে আহিব, আহি দৰ দাম কৰিব, নিশ্চয় দামটো কম কৰি দিব। তো এইটো এটা ভাল দিলেই হয়, যদি এল্টো লওঁ বুলি ভাবি আছে। মাত্ৰ 60,000 টকা ডাউন পে'মেণ্ট দিয়ক আৰু এই গাড়ীখন লৈ গুচি যাওক। তাৰপিছত বন্ধুসকল, এইখন দেখিবলৈ পাইছে এল্টো ষ্টেণ্ডাৰ্ড 2012 মডেল, যোৰহাট ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়। এবাৰ গাড়ীখন চাওক, গাড়ী এখনো গুড কণ্ডিশ্যনতে আছে। আপোনাৰ মই দেখাই দিছোঁ যিমানখিনি পাৰোঁ। এইখনৰ দাম কৈছে আপোনাৰ ইয়াত 1,60,000 টকা, আৰু যিহেতুকে 2012 মডেল হয়, ইয়াতো আপোনাৰ ৰিফাইনেন্স এভেইলেবল আছে। মানে ধৰক 1,60,000, 30% মোটামুটি ধৰক 48,000। তো 48,000 দিলে আপোনালোকে এই গাড়ীখন ইয়াৰ পৰা লৈ যাব পাৰিব।
তো ইণ্টেৰিয়ৰটো দেখিবলৈ পাইছে, ইণ্টেৰিয়ৰ ভাল কণ্ডিশ্যনতে আছে। এবাৰ চাই লওক সকলোখিনি। তো দেখিছে, তো এই গাড়ীখন কওঁতে 1,60,000 কৈছে। তো নিশ্চয় আপোনালোক আহিব, কথা পাতিব। মোৰ চেনেলৰ থ্ৰুৱেদি আহিলে এটা ভাল ডিছকাউণ্ট পাই যাব। আৰু ৰিফাইনেন্স যিহেতুকে এভেইলেবল আছে, তো ক'লোৱে মাত্ৰ 48,000 দিয়ক আৰু এই গাড়ীখন লৈ গুচি যাওক। তাৰপিছত বন্ধুসকল, এইখন দেখিবলৈ পাইছে এল্টো ষ্টেণ্ডাৰ্ডে হয়, 2009 মডেল। এইখন গাড়ীও গুড কণ্ডিশ্যনত আছে। তো দেখিছে টায়াৰো একদম বঢ়িয়াই হৈ আছে, আপোনালোকে চাব পাৰে। পিছৰ টায়াৰো দেখুৱাই দিছোঁ। তো এই গাড়ীখনো একদম ফ্ৰেছ হৈ আছে। তো এই গাড়ীখনৰ দামটো কৈছে আপোনাৰ 1,70,000 টকা। আৰু এইখন যিহেতুকে 2009 মডেল হয়, তো ইয়াৰ ৰিফাইনেন্স এভেইলেবল নাই, তো কেছ ল'ব লাগিব আপোনালোকে। আৰু এইখনৰ এবাৰ মই ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। তো ইণ্টেৰিয়ৰটো চাব পাৰে, বহুতে ভাল কণ্ডিশ্যনত আছে। আৰু মোৰ চেনেলৰ থ্ৰুৱেদি আহিলে নিশ্চয় ইয়াত আপোনালোকৰ দামটো কম বেছি কৰিব পাৰিব। তো আহক, আৰু যদি এল্টো এখন লওঁ বুলি ভাবিছে অলপ কম দামত, তো ইয়াৰ পৰা এইখন গাড়ী চাই পেলাই লৈ যাব পাৰিব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানটোৱে আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব, আৰু যদিহে আপুনি চেনেলটোত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আগলৈ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় অসম।